হেল্ল' বন্ধুসকল, আপোনালোকক নিতালিছ কিটচেন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আনিবলৈ লৈছোঁ সহজ পদ্ধতিৰে মাটি দালিৰ এটা ৰেচিপি। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। মই এইখিনি মাটি দালি 1 ঘণ্টামান তিয়াই থৈছিলোঁ। কোমলাৰ পিছত বাকলিখিনি গুচাই ভালদৰে চাফা কৰি ল'লোঁ আৰু লৈছোঁ লগত এটুকুৰা কাঠআলু। কাঠআলুৰ লগত মাটি দাইল খাবলৈ খুব ভাল হয়। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই দি দিছোঁ দাইলখিনি। ভালদৰে 3টা চিটি মাৰিবলৈ দিম, তাৰপিছত দাইলখিনি ধুনীয়াকৈ সিজি যাব। চুদাখাৰৰ লগত কিন্তু কেতিয়াও নিমখ নিদিব দেই। নিমখ দিলে দালিখিনিৰ কালাৰটো চেঞ্জ হৈ যায় আৰু এই চিটিৰ যিটো হুইচেল সেইটোৱেদি মানে পানী লিক হৈ যায় আৰু পানী কমকৈ দিব মাটি দালিত। তেলখিনি গৰম হোৱাত মই তাত অকণমান নহৰু থেতালি দিছোঁ। আৰু লগত দিছোঁ সৰু সৰু পিঁয়াজৰ পাত। এতিয়া যিহেতু পিঁয়াজৰ বতৰ, পিঁয়াজৰ পাত মাটি দালি দিলে খাবলৈ বহুত ধুনীয়া হয়। খাই চাবচোন আপোনালোকে। তেলখিনি ভালদৰে উতলা হয়, মই তাত অকণমান আদা থেতালি দি দিছোঁ। আদা দিলে গোন্ধটো বেছি মজা